নহয় তাত তাৰমানে PMI এটা সেইটো দিছিলে যে আপোনালোকে যিকোনো ভেণ্ডাৰ বা মানুহৰ নামতহে ভৰাব পাৰে, এইটো একাউণ্টত অহা পইচা নহয়। গতিকে আমি কোনোবা ব্যক্তিৰ যিহেতু অফিচিয়েল মানুহৰ লগত আমি হেৰি কৰা নাই, তেওঁৰ নামত জাষ্ট পইচাটো ট্ৰান্সফাৰ কৰি আমি আকৌ সেই পইচাটো লগে লগে গভৰ্ণমেণ্ট একাউণ্টত জমা দিছোঁ। সেই পইচাটো এতিয়াও আপোনালোকে চাব পাৰে গভৰ্ণমেণ্ট একাউণ্টত জমা আছে। আৰু সেই পইচাটো আমি ধৰি লওক আমাৰ PMI ঘৰৰ ছাৰ্ভেৰ কাৰণে বা হেৰিৰ কাৰণে ট্ৰেভেল এলাৱেঞ্চ হিচাপে দিয়া হৈছিলে, সেইটো এটা হেডত আছিলে, সেই পইচাটোৱে তেনেকৈ জমা দিয়া হৈছিলে। হয়, আদিত্য শ্ৰীবাস্তৱ আমাৰ BPM হয়, আৰু তেখেতৰ নামত আমি GPC সকলৰ নামত যোনটো পইচা দিম, আমি আমাৰ PMI ঘৰ যোনবিলাক পঞ্চায়তত কাম কৰে GPC, তেওঁলোকৰ কাৰণে এটা পইচা থ'ব লাগে আমি। তেওঁলোকক মানে কোনোবা দিছে নিদিয়ে বেলেগ কথা, কিন্তু আমি ভাবিছিলোঁ দিম বুলি তেওঁলোকক পাৰ হেড ঘৰৰ। তেখেতলোকক আমি চেক দিম, চেকখন আহি পোৱা নাছিলে আমাৰ একাউণ্টত, মানে পাছবুকৰ চেকখন হোৱা নাছিলে, সেইকাৰণে আমি চেক দিব নাছিলে। এইকেইদিন আমি পুট আপ কৰি আছোঁ, তেওঁলোকৰ নামত সেই চেকখিনি ইণ্ডিভিজুৱেল GPC নামলৈ যাব। সেই পইচাটো আপোনালোকে চাব পাৰে, যোনটো একাউণ্টত দিয়া হৈছে তেনেকৈ আছে পইচা। যোনটো পইচা এই দুইটা একাউণ্টৰ পৰা আছিলে, আমি আগতে এতিয়াতকৈ বহুত আগতে সেইটো পইচা অলৰেডি বেংকৰ একাউণ্টত জমা দি থৈছোঁ। সেইটো পইচা তেনেকৈ আছে। তাৰপৰা সেইখিনি পইচা আমাৰ গাড়ীৰ খৰচ বা মেইনটেনেঞ্চ বা ট্ৰেভেল এলাৱেঞ্চ হিচাপে এটা পইচা যোনজন ড্ৰাইভাৰৰ নামত হেৰি কৰা আছিলে, জাষ্ট আমি নাম এজন মানুহক এড কৰিব লাগে কাৰণে কৰিছিলোঁ। আৰু এইটো কাৰণে খৰখেদাকৈ কৰা হৈছিলে যে 31 মাৰ্চৰ আগত পইচাখিনি আমি যদি নোৱাৰোঁ, সেইখিনি পইচা মানে গুচি যায়। গতিকে জাষ্ট সেইকাৰণে, আৰু এইটো পইচা কোনো একাউণ্টত আপুনি ডাইৰেক্ট জমা দিব নোৱাৰে, ভেণ্ডৰ বা মানুহৰ নামতহে জমা দিব পাৰে। সেইটো কাৰণে আমি তেওঁলোকৰ নামত জমা দিলোঁ, আৰু সেই পইচাটোৱে আমি আকৌ আমাৰ যোনটো অফিচিয়েল একাউণ্ট খোলা হৈছে PMI বুলি এডমিনিষ্ট্ৰেটিভ হেৰি বুলি, তাত জমা আছে পইচাটো। সেইটো আপোনালোকক পাছবুক আমি RTI যোনটো ৰিপ্লাই তাত আমি দিয়াই হ'ব সেইখিনি বস্তু যদি লাগে। নাই, এই বস্তুখিনি সেই RTI লগতে ৰিলেটেড, RTI এইকেইটা প্ৰশ্ন আহিছে, সেইকাৰণে মই কৈছোঁ আপোনালোকক। মইতো জনাত আপোনালোকৰ এইটো RTI লগতে ৰিলেটেড হয়, কাৰণ বস্তুটো RTIৰ পৰাই এইটো RTIটোতে এইটোৱে আহিছিলে, সেইকাৰণে তাৰ লগতে লিংক আছে এইটো। কিমান টকা অনুদান হৈছিল? মুঠতে হেৰি হৈছিলে, কিমান হৈছিলে যে শ্ৰীবাস্তৱ? অঁ, সেইটো আপোনালোকে এনেই অনলাইন ছাইটটোত চাবই পাৰে। তাৰমানে কোন ভেণ্ডৰৰ নামত আপোনালোকে যেনেকৈ গমেই পাইছে কাৰ নামত দিয়া হৈছে, তাত চব শ্ব' কৰে কাৰ হেডত কোনটো পইচা। 8 লাখ হেৰি এটা হৈছিলে, আমি গোটেইটো ল'ব নোৱাৰিলোঁ। তাৰে আপোনাৰ প্ৰায় 1.5 লাখমান টকা ঘূৰি গৈছে, আমি ল'বই নহ'ল। তাৰমানে সেইটো পিছত ল'বলৈ বুলি সেইটো গুচি গ'ল, সেইটো পইচা এতিয়ালৈকে আমি লোৱাই নাই। আৰু যিখিনি লৈছিলোঁ তাৰ পৰা কিছুমান আমাৰ অফিচিয়েল সামগ্ৰীবিলাকে হেৰি কৰা হৈছে, ৰুম চুম ঠিক কৰা হৈছে। আৰু তাৰোপৰি আমি গাড়ীৰ এলাৱেঞ্চ আৰু যোনটো GPCৰ কাৰণে থোৱা হৈছে গাঁও পঞ্চায়ত কোঅৰ্ডিনেটৰ, সেইখিনি পইচা আমি জমা কৰি থৈ দিছোঁ। সেইটো সেয়া তাত একাউণ্টত যিখিনি আমি ট্ৰান্সফাৰ কৰিছিলোঁ সেইটো এমাউণ্টে।